সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি যিহেতু পূজা বাৰ্থডে, কেক এটি আনি তাইক ছাৰপ্ৰাইজ দিলোঁ। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ পূজা, হেপী বাৰ্থডে টু ইউ, মে গড ব্লেছ ইউ, মে গড ব্লেছ ইউ, হেপী বাৰ্থডে, হেপী বাৰ্থডে, হেপী বাৰ্থডে টু ইউ। কিহৰ ঠাণ্ডা দিন সদায় এইটো চান্স ক'ত পাম বা পূজা হাঁহিছে কেনেকৈ চাওঁ। কেক কাটিং চলি আছে গাইজ। এতিয়া চলি আছে ফটো মৰা কাৰ্যসূচী। এয়া এইফালে কেমেৰামেন এয়া ফটো মাৰিছে। এয়াই আৰু আমাৰ এনেকৈ বাৰ্থডে আমি চেলিব্ৰেট কৰোঁ। আমাৰ মালিকনী বাইদেউক খুব এটা সুন্দৰ উপহাৰ দিছে পূজা। এয়া বাইদেউ কি কৰিছে আপুনি? খাইছে? খাই ল খাই ল খাই ল। তাই খাইছে দেই ৰাইচ। এতিয়া আকৌ খানা যা যোগাৰ চলি আছে। এইফালে কি কাটিছা? পিঁয়াজ কাটিলোঁ, বিলাহী কাটিলোঁ, এতিয়া আলু আৰু লাও এইখিনি এতিয়া পূজাত বনাম আৰু বাৰ্থডে গ'লে বনাম আৰু। কি আছে লগত? মাংস চিকেন? চিকেন আছে। চিকেনটো ক'ত আছে আমাৰ? এয়া চিকেন। আমাৰ বাৰ্থডে গ'লে এতিয়া বনাই আছে মাংস চব্জি বনাব। আজি প্ৰথম খাম দেই পূজা হাতৰ। এইফালে আমাৰ বাইদেউ আহিছে। বাইদেউ কিবা ক'ব নি? আজি পূজা হেপী বাৰ্থডে। পূজাই বনোৱা আজি খানা খাম, ভাল লাগিব। ভাল লাগিব, আজি ফাৰ্ষ্ট খাম। তন্ময়বাক খাইছা আগলি ন? লাহেকৈ ব্ৰইলাৰ মাংস বনাই খাইছোঁ। তাকেতো তন্ময়বাক খোৱা আকৌ তুমি। আমি সেইদিনাখন আমি দুজনী আছিলোঁ। হয় ন? আজি দিনটো কি কৰিলা পূজা কোৱাচোন? ক'ত মাঞ্চত? অঁ তাতো খানা হ'ল নি? পিঁয়াজটো দিলা, পিঁয়াজটো দিয়াৰ পিছত দিছা বিলাহীটো। মছলা পিছত দিবা আৰু দিলোৱে দিলা। আমি গাইছে বাৰ্থডে পাৰ্টি খুব ধুনীয়াকৈ বনাইছে। এয়া
বৰ ডাঙৰ ডাঙৰ মাংস পিচ দেই পূজা। পূজাই বনাইছে চব্জি মাংস তাকে লৰাই দিছোঁ ধুনীয়া হৈছে দেই পূজা। থেংক ইউ দেই। আৰু এইফালে কুকাৰ খুলি চাম বাচমতি ৰাইচ পোলাও নহয় বাৰু এনেই নৰ্মেল এয়া ধুনীয়া হৈছে। এতিয়া খোৱাৰ কথা আৰু দেই। খানা এফালে এতিয়া বাঢ়ি আছে এফালে এয়া ৰান্ধনি। খানা কেনেকুৱা হৈছে? বঢ়িয়া হৈছে ন? তুমি কেনেকুৱা পাইছা? আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু যদি চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।